সরকারে সময়ে সময়ে বিধানসভার চর্চা করা এই বিষয়ের উপর গুরুত্ব প্রদান করেছে গতিকে ষষ্ঠ অনুসূচি मानोना गाबोननि दिना मोनसे जारिमिनारि सान जानो थांगासिनो दं मानोना आसाम एसेम्बलिनि बाजेट सेसना जोंनि 6 सिडिउल बिटिसि आव गाबोन 17 फेब्रुवारियाव जानो थांगासिनो दं आरो आसाम एसेम्बली बाजेट सेसना आसाम विधान सभायाव जायालासिनो जोंनि 6 सिडिउलनि बिटिआरआव जानायनि मुख्य गाहाय जाहोनखौ जोंहा आसाम एसेम्बलिनि मानगोनां स्पिकार बिश्वजित दैमारी सारा गुवारै बेखेवनानै होदों नोंथांमोना भिडिअखौ जोबजासिम नायलाङोब्ला थारैनो बुजिना मोनगोन बिदिब्ला नोंथांमोना भिडिअखौ जोबजासिम नायलांदो সরকারে সময়ে সময়ে বিধানসভার চর্চা করা এই বিষয়ের উপর গুরুত্ব প্রদান করেছে গতিকে ষষ্ঠ অনুসূচি এরিয়াটো বিশেষ করে বড়োলেণ্ড কাৰ্বি আংলং আৰু ডিমা হাছাও এই তিনিটা 6 শিডিউল এৰিয়াৰ ক্ষেত্ৰত এই আলোচনা মই ভাবো অতিকৈ ফুল মানে প্ৰচুৰ হ'ব মানে ভাল ফল পাব বিধায়ক আৰু মন্ত্ৰী যেটো বাছৰ লগত আহিব কেনেকৈ মানে বাছৰ উঠি আহিব কেনেকুৱা নহয় তাৰমানে যাহাতে মানে তাৰ পৰা আহোঁতে কাৰো অসুবিধা নহয় আৰু বিধানসভা বুলি ক'লে এইটো হল আমাৰ আটাইতকৈ মানে কি কয় টপত থকা মানে ওপৰত বিধানসভাৰ পৰাহে সব হ'ব গতিকে সেই কাৰণে তাত সবে সময়ত আহি পাব লাগিব ভালদৰে আহি পাব লাগিব ভাল পৰিৱেশত আলোচনা হ'ব লাগিব গতিকে বিভিন্ন কাৰণত যাহাতে কবাত ৰাস্তাত জামত কবাত থাকি যাব লগা নহয় একেলগে যাহাতে আহি পায় তাৰ কাৰণে বাছৰ ব্যৱস্থাটো কৰা হৈছে সবে গুৱাহাটীৰ পৰাই আহি যাব কিন্তু কোকৰাঝাৰ বঙাইগাঁও চিৰাং আৰু ধুবুৰী জিলা যেহেতু কোকৰাঝাৰৰ লগত লাগি থকা তেওঁলোকে নিজে নিজে ইয়ালৈকে আহিব পাৰিব কিন্তু তেখেতসকলে হয়তো যদি গুৱাহাটীৰ আছে গুৱাহাটীৰ একেলগে বাছতে আহিব সেইটো একো নাই সুবিধাজনকভাৱে আৰু প্ৰশাসনে যাহাতে তেওঁলোকক সবকে ইয়াতে পहुंचाই দিয়াৰ ক্ষেত্ৰত বেছিকৈ আৰু মানে চাব নালাগে কাৰণ ৰাস্তাই পদূলি কবাত জাম জতৰ হলে সব জিলাই তাৰ কাৰণে ব্যস্ত হ'ব লাগিব কাৰণ বিধানসভাত সবে সময়ত আহি পাব লাগিব সেই কাৰণে যাহাতে প্ৰশাসনৰো অসুবিধা নহয় সব জিলাবিলাক হিতলৈ যাহাতে অসুবিধা নহয় প্ৰত্যেকজন মন্ত্ৰীক যাহাতে এস্কৰ্ট দিবলগীয়া নহয় এজন প্ৰটকল দিবলগীয়া নহয় গতিকে তেনেকুৱা ধৰণৰ এই বিধানসভাৰ কাৰণে যাহাতে কোনো অসুবিধা হ'ব নালাগে বেলেগ দিশত যেহেতু বাহিৰত আমি কৰিছো হেতুৰ কাৰণে এই ব্যৱস্থাটো কৰা হৈছে এটা এস্কৰ্ট পাইলটৰে গুৱাহাটীৰ পৰা ইয়ালৈকে মন্ত্ৰী বিধায়ক সবে আহি পাব আৰু এই এস্কৰ্ট পাইলট দি সবে তাত গৈ পাব আৰু তেনেকুৱা ধৰণৰ মানে আমাৰ বিভিন্ন গাড়ী ঘোঁৰা লৈ মানে এক্সক্লুসিভলি খৰচা পাতি নহয় আৰু তেনেকুৱা ল এণ্ড অৰ্ডাৰ সিচুৱেচনো ক্ৰিয়েট নহয় চিএম ছাৰ আজি আহিব না এটাতো তেখেতৰ মানে শিডিউল অফিচিয়েল শিডিউল বিলাক মানে মুখ্যমন্ত্ৰী ডাঙৰীয়া তেওঁৰ গধুৰ দায়িত্ব আছে কেতিয়া কি কি শিডিউল হৈ থাকে হিতৰ লগত নিৰ্ভৰ গতিকে আপোনালোকে এইটো গম পাই যাব গণতন্ত্ৰ ব্যৱস্থাটো আমি সবতে প্ৰচাৰ কৰিব লাগে সংসদীয় গণতন্ত্ৰ আমাৰ দেশৰ সবতকৈ ডাঙৰ নীতি এই দেশখন পৰিচালনা কৰা এই দেশৰ কোনো ব্যক্তিক মানে কোনো তেনেকুৱা ধৰণৰ ক্ষমতা দিয়া হোৱা নাই যেটো নিজে সিদ্ধান্ত ল'ব নিজে কৰিব আমাৰ দেশৰ নীতিটোৱে হল ৰাইজৰ দ্বাৰা ভোটৰ জৰিয়তে নিৰ্বাচিত হোৱা এই মানে প্ৰতিনিধিসকলেহে চৰকাৰ গঠন কৰিব তেওঁলোকৰ পৰাহে প্ৰধানমন্ত্ৰী হ'ব তেওঁলোকৰ পৰাহে মন্ত্ৰী হ'ব প্ৰধানমন্ত্ৰী বনাই ল'ব আৰু তেখেতসকলে যেটো ভাবে সেইটো কৰিবৰ কাৰণে গোটেই দেশৰ প্ৰতিনিধিসকলৰ পৰা মত ল'ব লাগে আৰু সেই মতটো ক'ত হয় পাৰ্লিয়ামেন্টত যদি কেন্দ্ৰৰ হয় আৰু যদি ৰাজ্য হয় তেতিয়া হলে বিধানসভাত বিটিসিটো বিধানসভাৰ অনুমোদন নোহোৱালৈকে চৰকাৰে বা প্ৰধানমন্ত্ৰী মন্ত্ৰীয়ে যেটো কেবিনেটৰ সিদ্ধান্ত লয় সেইটো যদি নতুন হয় নতুন আইন প্ৰণয়ন কৰিব খোজে তেতিয়াহলে সেইটো কৰিব নোৱাৰে সেইটো সিদ্ধান্ত লোৱাৰ পিছত বিধানসভাত আহিব লাগিব বিধানসভাত সব ৰাইজৰ প্ৰতিনিধিয়ে তেওঁলোকৰ মতটো দিব লাগিব ইয়াৰ পিছত মেজৰিটিয়ে যেটো কব সেইটো লৈহে চৰকাৰে কাম কৰিব পাৰিব গতিকে হিটোৰ কাৰণে বিধানসভা আৰু সংসদৰ গুৰুত্বটো
গতিকে সেই বিষয়টো ৰাইজেও জানিব লাগিব যে বিধানসভাই কি কৰি আছে আৰু সেইটোৰ কাৰণে বৰ্তমানত আমি সেই ব্যৱস্থাটো লৈ আছো মুখ্যমন্ত্ৰী ডাঙৰীয়াই বহুত কনচাৰ্ণ সেইটোৰ কাৰণে যে আজি বিধানসভা গুৱাহাটীত হৈ থাকিলে মানুহে ইমান নাজানে তাত কি হৈছে কি হৈ থকা নাই কিন্তু কোকৰাঝাৰত বিধানসভা হোৱাৰ লগে লগে সবৰে এটা মানে জানিবলৈ ইচ্ছা যে সেই বিধানসভাত কি বিষয়ত আলোচনা হ'ব কি কথা তাত মানে চৰ্চা হ'ব আৰু চৰকাৰে বা বিধানসভাই তাত কি সিদ্ধান্ত ল'ব সবে এইটোৰ কাৰণে কনচাৰ্ণ হ'ব আৰু আজিকালিৰ দিনটোত সবে জানিব লাগে ৰাইজৰ মতটো বিধায়কৰ জৰিয়তে বিধানসভালৈকে আহিব লাগিব ৰাইজে কোনটো ভাল পাইছে কোনটো বেয়া পাইছে কি ধৰণৰ অসুবিধা পাইছে কেনেকুৱা ধৰণৰ ব্যৱস্থা লোৱাটো বিচাৰিছে সেইবোৰ কথা যাহাতে নিজৰ বিধায়কক কয় আৰু বিধায়কখিনিয়ে যাহাতে এইখিনি কথা বিধানসভাত আহি পালে কয় আৰু তাৰ পৰা যাহাতে চৰকাৰে জানে আৰু তাৰ পিছতে চৰকাৰে ৰাইজৰ এই মানে যিবিলাক মানে সুখ দুখ বিভিন্ন কথা কৈ আছে এই বিষয়ত চৰকাৰে তেতিয়াহে বিবেচনা কৰিব তেতিয়াহে মানে সিদ্ধান্ত ল'ব গতিকে সেইটোৰ কাৰণে আজি মানে কোকৰাঝাৰত যেটো বিধানসভা বহিব সেইটো ৰাইজৰ সজাগতা এটা আনাৰ কাৰণে যে বিধানসভাৰ গুৰুত্ব কিমান আৰু বিধানসভালৈ ৰাইজৰ চিন্তা কেনেকৈ যাব পাৰে তো বিধানসভালৈ ৰাইজৰ চিন্তা নিজৰ প্ৰতিনিধিৰ জৰিয়তে যাব পাৰে আজি কিবা এটা বিধেয়ক আনিব বিচাৰিছে